এইখনক কি পুখুৰী বুলি কয় খুৰীদেউ? শিৱসাগৰ বৰপুখুৰী। এখন স্বৰ্গদেউ পোতা ন? একদম শিৱদৌলৰ সেইখন শিৱদৌল, সেইখন দেৱীদৌল, সেইখন বিষ্ণুদৌল। ইয়াত খুৰীদেউ তাত এইবিলাক পূজাৰ বস্তু আছে। মই যাওঁতে কিবা এটা লৈ যাম নিশ্চয়। পানীটো মই চুই চাম। চাওক হাঁহৰ নমুনা চাওক। এয়া চাওক মাছ আছে। পানীবোৰ বহুত ধুনীয়া হয়। গোটেই ভিউটো দেখাবলৈ চেষ্টা কৰিছো চাওক। এইবিলাকতো চৰকাৰী হাঁহ। এই চাওক ডাঙৰ মাছ এটা চালে গাইছ। এইটো মিনিমাম 3 কেজি মানতো হ'বই। বৰালি যেন পালো, এইটো বৰালি যেন পালো। ইয়াত মাছ মাৰিব নিদিয়ে এনে। আকাশখনো ধুনীয়া লাগিছে চব। এখন ধৰক মোৰ আইডিত ধৰক 20 বিঘা মান হ'ব। 20 বিঘা 25। এইটো চাওক, এইটো শল মাছ চাইছে? হাঁহেও বহুত আমনি পাইছে দিয়ক, বহুত আমোদ পাইছে। বাপৰে বাপ। চাওক একদম আমাৰ ওচৰতে একদম। এখন বিষ্ণুদৌল, এখন শিৱদৌল। ঠিক আছে দিয়ক গাইছ, মই নিজে অলপ মাছ চাই লওঁ, কিমান আৰু ভিডিঅ' কৰিম ন। বাই বাই।